হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোকে চাই আছে অসম ডিপছ ব্লগ চেনেলটো। আৰু এখন চুইখন চাইছে নেকি? চুইখন এনেই লৈ আছোঁ, মানে জংঘল যামতো এতিয়া। আজি আমি যাম জংঘল, আৰু জংঘলৰ মাজত আজি আমি কি কি বিচাৰি যাওঁ আৰু কি কৰিবলৈ যাওঁ চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে। ফাইনেলি গাইজ আমি গোটেই জংঘলখন বিচাৰি আহি পেলাই পাই গ'লোঁ পৰুৱা। তো পৰুৱা ভাঙিলোঁ, সেইটো ভগৱানে জানে আৰু ভাঙিলোঁ মেলিলোঁ। পৰুৱা কামোৰ খালতো ভালকৈ চুটটো আপোনাক দেখাব নোৱাৰিলোঁ, মানে পৰুৱা বাঁহটো ভঙা চুটটো আপোনালোকক দেখাব নোৱাৰিলোঁ, কিন্তু বাকী ভাঙিলোঁ আমি। ভাঙি মেলি এজাষ্ট আহিটো পাই গ'লোহি, ঘৰ পামহি আৰু অলপ দেৰি পিছত। তো বিহু বতৰ ন, পৰুৱা বাঁহটো মানুহে খায়েই, আৰু পৰুৱা বাঁহটোতো বিচাৰে ন, মানে কেলৈ সেইটোতো এতিয়া চাগে বহুত দাম হ'ব কেজি। আজি ঘৰতে এনেই আছিলোঁ, তো কাৰণ মানে সেইটো কাৰণে পৰুৱা বাঁহ ভাঙিবলৈ ওলাই আহিলোঁ। চ' এতিয়া আমি পৰুৱা বাঁহটো আপোনালোকক দেখাই আছোঁ। পৰুৱা বাঁহটো ভাঙিলোঁ ন, পৰুৱা এয়া চাওক। আৰু মানে কি হয়, এইটো বস্তু ভাঙিবলৈ ভাল, কিন্তু মানে এইটো খাবলৈ ভাল, কিন্তু ভাঙিবলৈ বহুত বেয়া মানে পূৰা দিয়ে, পূৰা কামোৰে। বিচাৰি একদম জংঘলৰ মাজৰ পৰা ভাঙি আনিছোঁ। এইটো ইমানেই পালোঁ আৰু বাঁহ বিচাৰি নাথাকিলোঁ, খুব কামোৰ খালোঁ ভিডিঅ'টো। আৰু ভাবিলোঁ এইটো যেতিয়া ভাঙিবলৈ গৈছোঁ ব্লগ এটাতো বনেই ন, আৰু বিহু বতৰৰ কথা, বিহু বতৰত যেতিয়া বিহু পাই গ'লিতো এইটো বস্তু বিহু দিনাখনি পূৰা চলে আৰু। তো
যদি আপোনালোকৰ পৰুৱা বা ভঙা ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যদি মোৰ নতুনকৈ চেনেলটোলৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব